গাইছ আজি বাৰু ছট পূজা হয় আমি গোটেইগিলাই যাই আছো ছট পূজা চাবলৈ আমি এইকেইটা ওলাইছো এইকেইটা পালকেইটা আছে পাছলৈ আমি গোটেইগিলাই আজি যাম ছট পূজা চাবলৈ আৰু 3টামান বাজে বাৰু আমি যাই আছো বিকি মই আৰু গাণ্ডে ইফালে বাৰু ইয়াৰ নাম হৈছে বুঢ়া আমি কেইটা বাৰু যাই আছো মানুহ বাৰু ইমান এটা নাই তাকো বাৰু আপোনালোকক দেখাই আছো আজি আমাৰ এই ব্লগটো বাৰু বিঅৰচি বাৰু আহি পালো এয়া বাৰু বিঅৰচি অলপ চাহ খাই লওঁ ৰ অ' মাই গড ইমান ৰাতিপুৱা 3টা বাজে তাতে দেখা নাই এয়া পাৰঠা বনোৱা ষ্টাৰ্ট এদি বাৰু পিঠাৰ দোকান দিছে মানে কি কম ইমান ৰাতিপুৱাই ঘৰতে পৰিছে ফাইনালি আহি পালো ছট পূজা মানুহ চাওকে এবাৰ ইমান মানুহ আহিছে ৰাতিপুৱা 3টা বজাতে এই অসমৰ বিপ্লৱ আহি পালো আৰু বহুত মানুহ আহিছে মানুহ কেনেকুৱা এই মানুহ বহুত দস্ত হে দস্ত আপোনালোকে ইয়াকে কয় গোৱালপাৰা ছট পূজা গাড়ি ফোন করতে ইখনে হৈছে গোৱালপাৰাৰ ছট পূজা আপোনালোকক দেখুৱাই আছো তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হৈ যায় আছে তো ভিডিঅ'টো সম্পূৰ্ণ একেলগে চাব আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব ঠিকে কৈছা ইয়াতে বাৰু ছট পূজা চলি আছে মানুহ কিমান চাওহে বাজিল বাৰু মানুহ বাৰু আহি আছে ৰাতি বাৰু পুৱাই আৰু দেখাতে বাৰু আকাশখন চাওক কি বঢ়িয়া লাগিছে নহয় বাৰু পুৱাই আৰু আপোনালোকে চাওক বম লাগিছে পাছফালে দেখাতে মানে খাতৰা আৰু চিপছ খাই লওক নাকি কাৰণ মানুহ পূজাত ভাল ভাল বস্তু খাই আমি চিপছ খাই
পূজাৰ ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে বাৰু লাইকো কৰি দিব দেই আৰু মানুহ চাওক বহুত মানুহ আহি আছে আৰু বাৰু এতিয়া বাৰু বাজিছে 5:30 মান বাজিল বাৰু 5:30 বাজি বাৰু পাৰে হৈছে ইয়া বেলি ওলাইছে বাৰু হৈ পাল বাৰু এইবাৰ বাৰু ঘৰত যাব লাগে ছট পূজা বাৰু শেষ হয় আৰু শেষ মানে যায়ে আছে বহুতে এইবাৰ বাৰু আমিও বাৰু ঘৰত যাওঁ তো আৰু অলপ দেৰি আছে ভিডিঅ'টো শিকিলেও চাই লওক বাৰু এইখিনিয়ে আছিল এইবাৰ বাৰু আমি ঘৰত যাওঁ বহুত বাৰু দেৰি হৈ গেল বাৰু আছো বাৰু পিলপিলি দি ইয়াৰ আগে মোবাইল টিপি আছে আৰু বাৰু আমি পিলপিলি 4জন বাৰু আহিছো যাই আছো ঘৰত গ'লা বাৰু বাছ এইখিনি আছিল ভিডিঅ'টো তো বাই বাই